দোস্ত হে দোস্ত হে দোস্ত মানে এনেকুৱাকৈ হে দোস্ত মাৰি মাৰি যে মই এটা অসমীয়া ইউটিউব চেনেল অসমীয়া ভাষাত ভিডিঅ' বনাই 1 মিলিয়নলৈকে লৈ যাব পাৰিম কেতিয়াও ভবা নাছিলোঁ। হে দোস্ত ওয়েলকাম টু মাই চেনেল সৌৰভ টেক। আজিৰ ভিডিঅ'টো অলপ বেলেগ হ'ব, বেলেগ মানে স্পেচিয়েল হ'ব। এইটো ভিডিঅ'ত মই এটা ল'ৰাৰ কথা ক'ম যিয়ে 0 ছাবস্ক্ৰাইবাৰৰ পৰা 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে নিজৰ দমত। হয়, আপোনালোকেতো বোধহয় বুজিয়ে পাইছে মই কাৰ কথা কৈ আছোঁ। হয়, মই ডিম্পু বৰাৰ কথা কৈ আছোঁ। এইটো নামৰ কোনো পৰিচয়ৰ দৰকাৰ নাই, কাৰণ আপোনালোকৰ ভিতৰত বেছিভাগে ইয়াক চিনি পায়। ডিম্পু বৰা দুটা চেনেল আছে, এটা হ'ল ডিম্পুজ ব্লগ, আন এটা হ'ল ডিম্পু বৰা। আপোনালোকে ইয়াক ইমান মৰম আৰু ছাপোৰ্ট দিছে, যাৰ বাবে ইয়াৰ যিটো ছেকেণ্ড চেনেল ডিম্পুজ ব্লগ, এই চেনেলটোৱে কমপ্লিট কৰিব পাৰিছে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ। মোৰ তৰফৰ পৰা অভিনন্দন থাকিল ডিম্পু দা, আপোনাক 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰাৰ বাবে। ছাবস্ক্ৰাইবাৰটো কি? ছাবস্ক্ৰাইবাৰটো হ'ল এটা নাম্বাৰ। এইটো আপুনি ইমান কষ্ট কৰি যে ইমান দূৰলৈকে আহিছে, মই আশা কৰোঁ যে ভৱিষ্যতো আপুনি সেনেকৈয়ে যাই থাকক আৰু আপোনাৰ যিটো ছাবস্ক্ৰাইবাৰ সেইটো দিনে দিনে বাঢ়িয়ে থাকক, এইটোৰ মই কামনা কৰিলোঁ। মই ডিম্পু বৰাক ফ'ল' কৰি আছোঁ 2018ৰ অক্টোবৰ নহ'লে নৱেম্বৰ মাহৰ পৰা। মই ডিম্পু বৰাৰ ভিডিঅ'বিলাক চায়ে মই অসমীয়া ভাষাত নিজৰ ইউটিউব চেনেল খোলাৰ সিদ্ধান্ত লৈছিলোঁ। আৰু ডিম্পু বৰাৰ এটা ভিডিঅ' আছিল যে কেনেকৈ ইউটিউব চেনেল খুলিব পাৰি। সঁচা কথা কওঁ যদি মই এইটো ভিডিঅ' চায়ে মোৰ ইউটিউব চেনেলটো খুলিছোঁ। ভাল লাগে অসমৰ এজন ল'ৰাই অসমীয়া ভাষাত নিজৰ ইউটিউব চেনেল ক্ৰিয়েট কৰি 1 মিলিয়নলৈকে ছাবস্ক্ৰাইবাৰ আচিভ কৰা। এইটো মোৰ দৰে আৰু বহুতো ক্ৰিয়েটাৰ আছে যিসকলে অসমীয়া ভাষাত নিজৰ ইউটিউব চেনেল খোলাৰ সিদ্ধান্ত লৈছে। সেইসকলৰ বাবে আপুনি এটা ডাঙৰ ইনস্পিৰেশ্যন। নলবাৰীত থকা এই সাধাৰণ পৰিয়ালৰ ল'ৰাটোৱে ইমান কষ্ট কৰি ভিডিঅ' বনাই সকলো অসমবাসীসকলৰ মনত নিজৰ নাম পৰিচিত কৰিব পাৰে, তেনেহ'লে মই কিয় নোৱাৰিম? ময়ো ডিম্পু দাৰ দৰে ভাল ভাল কণ্টেণ্ট অনাৰ চেষ্টা কৰিম, যাতে আপোনালোকেও মোৰ ভিডিঅ'টো চাই ভাল পায়। আৰু এইটোও আশা কৰোঁ যে আপোনাৰ যিটো ফাৰ্ষ্ট ডিম্পু বৰা চেনেল, এইটোও অতি সোনকালে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব। আকৌ এবাৰ আপোনাক আপোনাৰ ডিম্পুজ ব্লগ চেনেলটো 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰাৰ বাবে হাৰ্দিক অভিনন্দন থাকিল। আৰু মোৰ ভিডিঅ'টো আপোনাৰ কেনেকুৱা লাগিল বন্ধুসকল? যদি ভাল লাগে লাইক কৰি দিব, আৰু আজিৰ ভিডিঅ'টোত এটা তলত কমেণ্ট কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।